بسم الله الرحمن الرحيم। शुरू अल्लाह के नाम से जो बड़ा मेहरबान निहायत रहम वाला है। আসসালামু আলাইকুম ওয়া বারাকাতুহু। এজন ভাইজানৰ প্ৰশ্ন, প্ৰেম কৰাটো ইছলামত হাৰাম নে হালাল? আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যদিহে আমি ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাওঁ, তেনেহলে ইছলামী শিক্ষা অনুসৰি বিবাহৰ আগতে প্ৰেম কৰাটো সাধাৰণতে হাৰাম বুলি গণ্য কৰা হয়। এইটো বিশেষকৈ ইছলামী নীতিসমূহৰ সৈতে জড়িত, য'ত বিবাহৰ বাহিৰে সম্পৰ্ক গঠন কৰা নিষিদ্ধ কৰে। আপোনাৰ উল্লেখিত কথাটো সঠিক, কিয়নো ইছলামে বিবাহৰ মাজেৰে সম্পৰ্ক গঠনকেই স্বীকৃতি দিছে। যিসকল মুছলমান আৰু সতী নাৰীলৈ কথা উঠিছে, তেওঁলোকে যেতিয়া বিবাহৰ দ্বাৰা একত্ৰিত হয় আৰু মোহাৰানা প্ৰদান কৰে, তেতিয়া তেওঁলোকৰ সম্পৰ্ক হালাল হিচাপে গণ্য হয়। গুপ্ত প্ৰেম বা অবৈধ সম্পৰ্ক ইছলাম ধৰ্মত অনুমোদিত নহয়। সেয়া বাবে ইছলামিক নীতি অনুসৰি প্ৰেমৰ বাবে বিবাহৰ আৱশ্যকতা বিশেষ গুৰুত্বপূৰ্ণ।